মৰ্নিং সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি মানে অলপ আগে মই উঠিলোঁ তাৰপিছত মানে কি হ'ল ইমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা গতিকে শুই আছোঁ আপোনালোকে কোনোবাই শুই আছে চাগে আৰু মই আৰু বা দুয়ো দেৰিকৈ উঠিলোঁ আজি আৰু বৰষুণো দি আছে গতিকে বৰষুণৰ বতৰত শুই থকা মজাই বেলেগ আৰু এতিয়া কেইটা বাজিল এতিয়া বাজিছে 8:13 আৰু ইমান দেৰিকৈ উঠিছোঁ ক'বলৈ লাজেই লাগে তথাপিও আজি মানে যিহেতুকে মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ তো আজি মই ভৱিষ্যতৰ ফালে আৰু এখোজ আগবাঢ়ি যাম চাগে আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত এডমিশ্যনৰ কথা আহে কি পঢ়িম কি নপঢ়িম চ' মই ভাবিলোঁ মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰোঁ আৰু গ্ৰেজুৱেশ্যন কমপ্লিট মোৰ কৰিবলৈ ইচ্ছা আছে মোৰ মেজৰ ছাবজেক্ট হিচাপে ল'ব ইচ্ছা আছে সংস্কৃত তো মোৰ আমাৰ কাষতে সংস্কৃত ইউনিভাৰ্চিটি আছেই গতিকে আমাৰ কাষতে মানে নমাটি বুলি কয় মানে ফাৰ্মাৰ চক বুলিও কয় নলবাৰী ডিষ্ট্ৰিক্টে পৰে সংস্কৃত ইউনিভাৰ্চিটি আছে তো মই তাতে এডমিশ্যন ল'ম বুলি ভাবিলোঁ আৰু মোৰ বাও তাতে মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছে মাষ্টাৰ্ছ কমপ্লিট হোৱা নাই তাইৰ 1 year আছে এতিয়ালৈ আৰু গতিকে মোৰো ইচ্ছা সংস্কৃততে মেজৰ লোৱা তো ময়ো ভাবিলোঁ আৰু ইমান ধুনীয়া এখন ইউনিভাৰ্চিটি যোৱাটো বহুত ডাঙৰ কথা আচলতে আৰু সকলোৰে এটা সপোন থাকে যে ইউনিভাৰ্চিটিত পঢ়াৰ সপোন থাকে কাৰোবাৰ ধুনীয়া ধুনীয়া কলেজত পঢ়াৰ সপোন থাকে চ' মোৰ ইউনিভাৰ্চিটিত পঢ়াৰ খুবেই ইচ্ছা আছিলে আৰু আজি সেই বিশেষ দিনটো আহি পৰিছে আৰু আজি যাম আমি এডমিশ্যন ল'বলৈ আৰু সেইকাৰণে মোৰ খুব ভাল লাগিছে আৰু যোৱাকালি মেৰিট লিষ্ট মাৰিছে ইউনিভাৰ্চিটিৰ পৰা আৰু মোৰ নামটো ছেকেণ্ডত আহিছে আৰু সংস্কৃত বেদিক ষ্টাডিজৰ 2 নম্বৰত মোৰ নামটো আহিছে আৰু মোৰ পাৰ্চেণ্টেজ আছিলে 87.2%। চ' সিমান ভালো নহয় তথাপিও সিমান বেয়াও নহয় গতিকে এতিয়া তাৰ সেইবাবেই মই আজি যাম সংস্কৃত ইউনিভাৰ্চিটি আগতে গৈ পাইছোঁ এবাৰ দুবাৰ বাৰ লগত তো আজি মই মোৰ কাৰণে যাম আৰু বাই কৈছে তাই যেতিয়া মানে এডমিশ্যন ল'বলৈ গৈছিল প্ৰথম দিনা সিদিনাও খুব বৰষুণ মাৰি আছিল মা আৰু বা গৈছিলে আৰু ছাতি লৈ গৈছিলে ইমান বৰষুণ দি আছিল তো আজিও মোৰ সেই একেই অৱস্থা আজিও বৰষুণে দি আছে আৰু আজি আমি তিনিও যাম আৰু ছাতি লৈয়ে যাব লাগিব ইমান বৰষুণ দিছে মায়ে মোক ক'লে যাতে কামখিনি কৰা তাৰপিছত সকলোৱে গা পা ধুই কিবা অকণমান খাই কিনে ওলাই যাম গতিকে ৰাইজ এই সুখৰ বতৰাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ এতিয়া ভিডিঅ'টো আগলৈকে চাই থাকক কি কৰোঁ কি নকৰোঁ আমি আহিলোঁ দিয়ক ঘৰৰ পৰা ওলাই আহিলোঁ আমাৰ মা ভাল লাগিছে বাইদেউ এতিয়া যাই লওঁ তাৰপিছত আহি পালোঁ নামিছোঁ প্ৰৱেশ কৰিছোঁ ৰাস্তাত ফটো স্পষ্টই হোৱা নাই আমি ইয়াত প্ৰৱেশদ্বাৰত সোমাওঁ দা সোমাওঁ আউচ এডমিশ্যন হৈ গ'ল আমি অলপমান এনেই ঘূৰি চালোঁ কিন্তু একদিনত ঘূৰা সম্ভৱ নহয় ইমান ধুনীয়া লাগছে পৰি লাগিছোঁ আৰু ইয়াতে বহুত ফটো উঠা জেগা আছে বহুত ধুনীয়া লাগছে ফাইনেলি মোৰ এডমিশ্যন হ'ল এয়াই হৈছে আমাৰ ইউনিভাৰ্চিটি চৰ তলে তলে খোজকাঢ়ি যাই থকা কি ধুনীয়া সঁচা আছে মোৰ বহুত ভাল লাগছে সঁচাই তামাম লাগছে তো ফটো উঠি থাকিম দিয়ক নাই এখন গাৰ্ডেন ন ভিতৰত দি যাওঁ ৰে এইবিলাক গাৰ্ডেনগিলা যে আমাক বনাবা দিয়ে অঁ এইটো ডিপাৰ্টমেণ্ট অফ ফিলচফি চাঞ্চ বিজয় আছে তন্দে কোনখন বনাইছিলি আমি
তই এতে মানে বহুত বেছি বেপাৰ নেকি মানে মানে অঁ ও মানে ফেন চেন নাই দেখোঁ হয়তো হয় দেচোন ও এইটো নেকি এতিয়া ৰোগতে জংঘল কেনেকৈ আহে তাতে আজিকালি পিছলি আছে বাই বাই আৰু আহিছোঁ আগষ্টৰ 1 তাৰিখ অলপ কিবা খাবলৈ আহিলে এতিয়া ইয়া জুখাল কিবা খাই যাব লগ মই কেনে লাগছি মোৰ কাই কেনে খা হয় 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 দিয়ক আৰু আমি এতিয়া ঘৰ পালোঁ মস্ত ভাগাত ধৰছি আপোনালোকৰ অনুভৱ দিয়ক কওক বাইদেউৰ অনুভৱ দেখোৱে ভাগৰুৱা দিয়ক মা পাপা ইমান ভাগাত ধৰছি ক'ব পৰা নাই চ' এতিয়া আৰু ঘৰ পামেই আৰু পুৱাৰ ৰাস্তাত তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো চালে ভাল লাগিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব কোনোবাই যদি আমাৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব বাই বাই